নমস্কাৰ মই ইছমাইল আৰু এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰ কেইটা এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক উচ্চতাত নিৰ্মাণ কৰা ৰেলৱে ব্ৰিজৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে জম্মু কাশ্মীৰত নিৰ্মাণ কৰি থকা ৰেলৱে ব্ৰিজখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী পীযুষ গোয়েলে এই ৰেলৱে ব্ৰিজখনক এক ধৰণৰ আজব ব্ৰিজ বুলি আখ্যা দি জম্মু কাশ্মীৰৰ সেনাৰ নদীৰ ওপৰত নিৰ্মাণ কৰা 476 মিটাৰ দীঘল এই দলংখনৰ ফটো শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়াত এই ব্ৰিজখনৰ নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছে 1250 কোটি টকা আৰু উল্লেখযোগ্য যে এই ৰেলৱে ব্ৰিজখন বিশ্বৰ আজব বস্তুসমূহৰ এটা আইফিল টাৱাৰতকৈও 35 মিটাৰ উচ্চতা বুলি উল্লেখ কৰিছে আৰু তদুপৰি এই ব্ৰিজখনে 8 প্ৰাবল্যলৈকে ভূমিকম্পৰ জোকাৰণি সহ্য কৰিব পাৰিব এই দলংখনৰ পূৰ্ণ দৈৰ্ঘ্যতা হৈছে 1315 মিটাৰ বুলি জানিব পৰা গৈছে উত্তৰ প্ৰদেশৰ চৰকাৰে বিধানসভাত পাছ কৰিলে এন্টি লাভ জিহাদ বিধেয়ক 2021 উত্তৰ প্ৰদেশত লাভ জিহাদৰ দৰে ঘটনা প্ৰতিৰোধৰ বাবে অবৈধ ধৰ্ম পৰিৱৰ্তন বিধেয়ক 2021 বিধানসভাত পাছ কৰা হৈছে এই বিধেয়ক অনুসৰি জোৰ জবস্তিত ধৰ্ম সলনি কৰাৰ দৰে ঘটনাবোৰ যাতে পুনৰ সংঘটিত হ'ব নোৱাৰে তাৰ বাবে এই বিধেয়ক পাছ কৰা হৈছে উল্লেখ্য যে এই বিধেয়ক অনুসৰি এনে ঘটনা কোনো লোকে সংঘটিত কৰিলে 1 পৰা 10 বছৰ পৰ্যন্ত কাৰাবাসৰ শাস্তি বিহা হ'ব লগতে 5 লাখ টকা জৰিমনা বিহা হ'ব বুলি উল্লেখ কৰা হৈছে আৰু বুধবাৰে পাছ কৰা এই এন্টি লাভ জিহাদ বিধেয়কখন হস্তাক্ষৰৰ বাবে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢিঙিৰ পৰা অসমীয়াৰ স্বাভিমান গামোচাখন কাঢ়ি অনাৰ হুংকাৰ ৰাইজৰ দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিঙিৰ পৰা অসমীয়া স্বাভিমান মৰমৰ গামোচাখন কাঢ়ি অনাৰ হুংকাৰ নৱগঠিত ৰাইজৰ দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পিঠানী আদানীৰ গোলাম আখ্যা দি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ডক্টৰ হৰিকান্ত দাসে প্ৰধানমন্ত্ৰী গৰাকীক ক্ষমতাচ্যুত কৰাৰ বাবে ৰাইজক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনাইছে আনহাতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখৰ পৰা পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ কাঢ়ি অনাৰ হুংকাৰ দিয়ে ৰাইজৰ দলৰ নেতাগৰাকীয়ে নাৰায়ণপুৰৰ জৰাবাৰী স্থিত জ্যোতি সংগমৰ প্ৰেক্ষাগৃহত বিহপুৰীয়া সমষ্টি সমিতি গঠনৰ উদ্দেশ্য অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ সভাখনত কেন্দ্ৰীয় সমিতিৰ সম্পাদক অনুপ জ্যোতি শইকীয়াই অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ মন্তব্য কৰাৰ লগতে ৰাজ্যত ৰাইজৰ দলে বিজয় ধ্বজা উৰুৱাব বুলি দাবী উত্থাপন কৰে ৰাইজৰ দলৰ প্ৰথম কথা উন্নয়ন আৰু শেষ কথা উন্নয়ন বুলি খজুৰে ঘোষণা কৰে নেতাগৰাকীয়ে ৰাইজৰ দলৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি আজাদ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাখনতে ৰিণ্টু হাজৰিকাক সভাপতি আৰু পদ্মলোচন গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টি সমিতি গঠন কৰাৰ লগতে ভানু ফুকনক সভানেত্ৰী আৰু ৰীতা বৰা আৰু প্ৰিয়ংকা গগৈ ঠাকুৰীয়াক যুটীয়া সাধাৰণ সম্পাদিকা হিচাপে লৈ ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টি মহিলা সমিতি গঠন কৰা হয় পুনৰবাৰ দেখা গ'ল অসমৰ ভূমিত সহস্ৰ নগাৰ অগ্ৰাসন অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰৰ প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ সহজ আত্মসমৰ্পণৰ বাবে মৰিয়নি সমষ্টিৰ অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ ভয়াৱহ আগ্ৰাসন অসমৰ মাটি যদি এনেকে নগাই দখল কৰি লয় তেনেহ'লে হয়তো এসময়ত গৈ নগাই আৰু ভিতৰত অসমৰ এনেকুৱা স্থানত আহিব য'ত আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ ভৰপূৰ হৈ আছে যোৰহাট জিলাৰ চেলেংখাট আৰক্ষী চকীৰ অন্তৰ্গত তিৰুহিলছ সংৰক্ষিত বনাঞ্চলত অস্ত্ৰধাৰী নগালোকে শিবিৰ পাতি বিচৰণ কৰি থকা লগতে বনাঞ্চলৰ গছ গছনি কাটি তহিলং কৰি কেইবাটাও পাহাৰ ইতিমধ্যে জ্বলাই দিয়াত সীমান্তত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে মন কৰিবলগীয়া যে তিৰুহিলছ বনাঞ্চলৰ চাৰিঙাজুৰি এলেকাত শিবিৰ পাতি NSCN গোটৰ অত্যাধুনিক মৰণাস্ত্ৰৰে সজ্জিত এটা বৃহৎ দলে বাখৰ পাতি থকা বুলি জানিব পৰা গৈছে নগা সহস্ৰ দলটোৱে অসমৰ ভূমিত বেদখল চলোৱা সাধাৰণ নগালোক সকলক পহৰা দি থাকে এই সশস্ত্ৰ বাহিনীয়ে ইফালে
যোৱাকালি তিৰুশিল সংৰক্ষিত বনাঞ্চলত কেইবা কিলোমিটাৰ খোজকাঢ়ি গৈ অসমৰ বনাঞ্চলখনত নগাই চলোৱা ভয়াৱহ আগ্ৰাসন প্ৰত্যক্ষ কৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে। হাতত দা লৈ স্থানীয় একাংশ লোকক লৈ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে নগাৰ ভয়াৱহ বেদখল প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰে। ইফালে বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে বিজেপি চৰকাৰৰ দিনত অসমৰ ভূমিত নগাৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰে। উল্লেখযোগ্য যে সীমান্তৱৰ্তী অঞ্চলটো নিৰীক্ষণৰ বাবে ৰজাবাৰী আৰু লগতে গাভৰু দুটাকৈ সীমান্ত নিৰীক্ষণ চকী আছে। তৎসত্ত্বেও নগাৰ ভয়াৱহ আগ্ৰাসন বন্ধ হোৱা নাই, বৰঞ্চ বাঢ়িছেহে। আৰু ইয়াৰ বাবে অসম চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ ৰাজ্যক অশান্ত অঞ্চল ঘোষণা ৰাজ্যপালৰ। অসম বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পূৰ্বেই সমগ্ৰ অসমক অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰিলে ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 অৰ্থাৎ আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট 1958 চমুকৈ AFSP এৰ অধীনত সমগ্ৰ ৰাজ্যক অশান্ত অঞ্চল ঘোষণা কৰিছে। ৰাজ্যপালৰ এই অধিসূচনা অহা 27 ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব আৰু আগন্তুক 6 মাহলৈ থাকিব বুলি ঘোষণা কৰিছে। ৰাজ্যপালৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ পৰা এই কথা ঘোষণা কৰা হৈছে। জনসংযোগৰ দ্বাৰা বুধবাৰে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিৰ সদৰি কৰে যে সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 ধাৰা 3 প্ৰদান কৰা ক্ষমতাৰ যোগেদি অসমৰ ৰাজ্যপালে সমগ্ৰ অসমক অশান্ত অঞ্চল ঘোষণা কৰিছে। ফেব্ৰুৱাৰীৰ 27 তাৰিখৰ এই জানুৱাৰী 6 মাহৰ কাৰণে কাৰ্যকৰী হ'ব। অৱশ্যে এনে পদক্ষেপৰ কাৰণ উল্লেখ কৰা নাই বিজ্ঞপ্তিত। অসমৰ বিভিন্ন অঞ্চলত বহু পৰিমাণে অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাৰ কাৰণে ৰাজ্যপালে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি সূত্ৰত প্ৰকাশ পাইছে। অসমত এই আইন কাৰ্যকৰী হোৱাৰ পাছৰ পৰা সেনা বাহিনীয়ে অসমৰ যিকোনো ঠাইত ৱাৰেণ্ট নোহোৱাকৈ অভিযান চলাব পাৰিব আৰু সন্দেহজনক বুলি বিবেচিত লোকক গ্ৰেপ্তাৰ কৰিব পাৰিব। আৰু অসমৰ বাদে আজিৰ তাৰিখত সমগ্ৰ নাগালেণ্ডত আৰু মণিপুৰ তথা অৰুণাচল প্ৰদেশত এই আইন আংশিকভাৱে প্ৰযোজ্য। উল্লেখযোগ্য যে বৃহস্পতিবাৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্বি পাহাৰত সংবিজিত নেতৃত্বাধীন উগ্ৰপন্থী গোটেৰে শান্তি চুক্তি স্বাক্ষৰ কৰিব। আৰু কিছুদিনৰ আগতে কাৰ্বি পাহাৰৰ 5টা উগ্ৰপন্থী গোটৰ 1000 সদস্যই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আত্মসমৰ্পণ কৰিছিল। অসমৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে এইবাৰ অসম জাতীয় পৰিষদৰ। অসম জাতীয় পৰিষদত এইবাৰ যোগদান কৰিলে অগপ বিজেপিৰ শক্তিশালী যুৱ নেতাই। আৰু সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰায়ক্ষণতে ক্ৰমাৎ শক্তিশালী হৈ উঠিছে আঞ্চলিক দল অসম জাতীয় পৰিষদ। আৰু প্ৰতিদিনাই প্ৰতিখন জিলাতে জনসভা সম্বোধন কৰি দলটোক শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ সহ শীৰ্ষস্থানীয় নেতাসকলে। বিগত 24 ঘণ্টাত নতুন আঞ্চলিক দলটোত যোগদান কৰে দুগৰাকী শক্তিশালী যুৱ নেতাই। গহপুৰ সমষ্টিত পুনৰবাৰ অসম জাতীয় পৰিষদত যোগদান দিলে বিজেপিৰ যুৱ নেতা ডক্টৰ শংকৰজ্যোতি কুতুমে। সেইদৰে নলবাৰীত পুনৰবাৰ জাতীয় পৰিষদত যোগ দিলে অগপৰ যুৱ নেতা অঞ্জন বৰ্মনে। আৰু বিজেপি ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰা ডক্টৰ শংকৰজ্যোতি কুতুম হ'ল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা গহপুৰ সমষ্টিৰ এইবাৰ উল্লেখ কৰিছে গহপুৰ সমষ্টিৰ দুবাৰ প্ৰাক্তন বিধায়ক গণেশ কুতুমৰ পুত্ৰ। অসম গণ পৰিষদ ত্যাগ কৰি নলবাৰীত পুনৰবাৰ অসম জাতীয় পৰিষদত যোগ দিলে যুৱ নেতা অঞ্জন বৰ্মনে। 2011 চনত নলবাৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই প্ৰায় 16,000 ভোট লাভ কৰিছিল অঞ্জন বৰ্মনে। ডক্টৰ শংকৰজ্যোতি কুতুম আৰু অঞ্জন বৰ্মনৰ অসম জাতীয় পৰিষদত যোগদানৰ নতুন আঞ্চলিক এতিয়া দলটোৰ শক্তি বৃদ্ধি কৰিব বুলি আশা কৰিছে অসম জাতীয় পৰিষদে। ৰাষ্ট্ৰসংঘৰ বিষয়া অসম সন্তান কৌশিক বৰুৱালৈ এইবাৰ সন্মান আগবঢ়াইছে। ৰাষ্ট্ৰসংঘৰ বিষয়া অসম সন্তান কৌশিক বৰুৱালৈ আগবঢ়োৱা হৈছে এক আন্তৰ্জাতিক সন্মান। ৰাষ্ট্ৰসংঘৰ ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰেল ডেভেলপমেণ্টৰ দেশীয় সঞ্চালক অসম সন্তান কৌশিক বৰুৱাক ৰয়েল অৰ্ডাৰ অফ সহমেত্ৰী এণ্ড
সুবাথাৰা অফ কম্বোডিয়াৰ অধীনত পদক আগবঢ়োৱা হৈছে ৰাষ্ট্ৰসংঘৰ কম্বোডিয়াৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে কম্বোডিয়াত ক্ষুদ্ৰ অংশীদাৰিত্বৰ কৃষি উন্নয়ন গ্ৰাম্য উন্নয়ন আৰু দৰিদ্ৰতা হ্ৰাসৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে কৌশিক বৰুৱাক এই সন্মানেৰে বিভূষিত কৰা হৈছে বিজেপি এতিয়া দুৰ্নীতি আৰু সিন্ডিকেটৰ পক্ষত সহনশীল দল আৰু এই কথা উল্লেখ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মূল্য বৃদ্ধিয়ে এতিয়া দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমকো কুঙা কৰি পেলাইছে এনে পৰিস্থিতিৰ মাজতে যোৱাকালি নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদে মূল্য বৃদ্ধিৰ প্ৰসংগত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক উভতি ধৰে দলটোৱে প্ৰকাশ কৰা এখন গুহাৰি পত্ৰত এই বুলি কোৱা হৈছে যে মূল্যবৃদ্ধি শব্দটো এতিয়া জনসাধাৰণৰ বাবে ভয় লগা শব্দ হৈ পৰিছে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীয়াই থকাৰ অধিকাৰত আঘাত সনা বুলি মন্তব্য কৰি দলটোৱে কৈছে যে কৃত্ৰিম মূল্যবৃদ্ধি ৰাজনৈতিক সন্ত্ৰাসৰ বাবে আন একো নহয় গুহাৰি পত্ৰখনত এজিপিয়ে ইয়াত চৰকাৰক উদ্দেশ্য কৰি এইকেইটা প্ৰশ্ন কৰিছে যে 2016 চনত মিঠাতেলৰ দাম প্ৰতি লিটাৰত ইয়াত উল্লেখ কৰিছে প্ৰতি লিটাৰত 90 টকা আছিল আৰু এতিয়া 160 টকা কিয় হ'ল এই বুলি প্ৰশ্ন কৰিছে আৰু বিভিন্ন বস্তুৰ দাম বাঢ়ি যোৱাৰ বাবে এবাৰ বিজেপিক উদ্দেশ্য কৰি লুৰিণজ্যোতি গগৈয়ে বহুকেইটা প্ৰশ্ন উত্থাপন কৰে আৰু লগতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰতো চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বুলি লুৰিণজ্যোতি গগৈয়ে উভতি ধৰিছে চৰকাৰক আৰু দুৰ্নীতিৰ প্ৰসংগত শূন্য সহনশীল বুলি দাবী কৰি অহা বিজেপি চৰকাৰখনে এতিয়া দুৰ্নীতি আৰু সিন্ডিকেটৰ ক্ষেত্ৰত সহনশীল হৈ পৰা বুলিও এজিপি এবাৰ মন্তব্য কৰে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ নাম সলনি কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে এই ষ্টেডিয়ামৰ নামকৰণ কৰা হৈছে আৰু প্ৰতিগৰাকী দৰ্শকে যাতে খেল ভালদৰে উপভোগ কৰিব পাৰে তাৰ বাবে বিশেষ ডিজাইনেৰে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে আৰু বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে নামকৰণ কৰা হ'ল পুনৰবাৰ নিৰ্মাণ কৰা মুতেৰা ষ্টেডিয়ামৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামেৰে নামকৰণ কৰা হ'ল আৰু ভাৰত বনাম ইংলেণ্ডৰ পিংক বল টেষ্ট মেচৰ পূৰ্বে ভূমি পূজন অনুষ্ঠানত এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু নতুনকৈ নিৰ্মাণ কৰা মুতেৰা ষ্টেডিয়াম 63 একৰ ভূমিত নিৰ্মাণ কৰা হৈছে আৰু ই হৈছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আৰু একেলগে 1,10,000 মানুহে খেল চাব পাৰিব ইয়াত আৰু ইয়াৰ পাছতে দ্বিতীয় স্থানত থকা ডাঙৰ ষ্টেডিয়াম হ'ল মেলবৰ্ণৰ ক্ৰিকেট ষ্টেডিয়াম আৰু এই নতুন ষ্টেডিয়াম মুতেৰা ষ্টেডিয়ামৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত এই ষ্টেডিয়ামৰ নামকৰণ কৰা হৈছে পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম এইখনত আছে মুঠ 8খন পিটছ এইখনে প্ৰথম ষ্টেডিয়াম য'ত দুই ধৰণৰ মাটিৰ পিটছ পোৱা যায় আৰু এই ষ্টেডিয়ামৰ ভিতৰতে ড্ৰেছিং ৰুমসমূহ জিমৰ সৈতে সংযুক্ত কৰা হৈছে আৰু ইয়াৰ লগতে ৱাৰ্ম আপৰ ঠাইও আছে এই ষ্টেডিয়ামত আৰু এই ষ্টেডিয়াম স্পৰ্টছ কমপ্লেক্স হিচাপে নিৰ্মাণ কৰা হৈছে য'ত ফুটবল বাস্কেটবল হকী আদিও খেলিব পাৰিব এইখন ষ্টেডিয়ামত ৰাজ্যত আকৌ লকডাউন হোৱাৰ সম্ভাৱনা কিমান শতাংশ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ গুৰুত্বপূৰ্ণ মন্তব্য আৰু ৰাজ্যত পুনৰবাৰ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা তাৰ মাজতে একাংশই প্ৰচাৰ চলাইছে ৰাজ্যত আকৌ হ'ব লকডাউন পিছে আকৌ এবাৰ লকডাউন হোৱাৰ সম্ভাৱনা কিমান এই সন্দৰ্ভত এতিয়া মুখ খুলিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজি হিমন্ত বিশ্ব শৰ্মাই কয় যে কোভিডক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ লোৱা নাই আৰু লগতে আবিজাত্য থকা বিদ্যালয়ত কোভিড সংক্ৰমণ হোৱাৰ বাবে সংবাদ মাধ্যমে অতিৰিক্তভাৱে বাতৰি পৰিৱেশ কৰিছে ইয়াৰ পূৰ্বেও চৰকাৰী বিদ্যালয়ত কোভিড সংক্ৰমণ হৈছে কিন্তু সেই বাতৰি পৰিৱেশ নহল বুলি উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে জনতাই সাৱধানতা অৱলম্বন কৰা উচিত মাস্ক পৰিধান কৰাৰ লগতে ৰাজ্যবাসীক সামাজিক দূৰত্ব পালন কৰাৰ আহ্বান জনাইছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়া সকলোৱে পালন কৰিব লাগিব নতুনকৈ নিয়ম আৰু সাৱধানতা অৱলম্বন কৰাটো প্ৰতিজনৰ বাবে এটা দায়িত্ব বুলি উল্লেখ কৰে ইপিনে কোভিডৰ পৰিৱেশ হোৱাৰ পিছতো ৰাজ্য চৰকাৰ কঠোৰ নোহোৱাৰ বাবে সমালোচনা বিৰোধীৰ এনে মন্তব্যৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কোভিডৰ পৰিৱেশ সৃষ্টি হ'লে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মোৰে ভাল হ'ব বুলি উল্লেখ কৰিছে এই কথা উল্লেখ কৰিছে সংবাদ মাধ্যমত মই ওলাই থাকিব পাৰিম বিৰোধীয়ে সমালোচনা কৰিবই কিন্তু এটা কথা ঠিক যে যদি সঁচাকৈ কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি হয় বা লকডাউন
দিবলগীয়া পৰিৱেশ সৃষ্টি হয় তেন্তে সংবাদ মাধ্যমৰ আগত মই প্ৰথমতে জনাম বুলি হিমন্ত বিশ্ব শৰ্মাই জনালে আৰু সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰা হ'ব কেতিয়া লকডাউন দিয়া হ'ব আৰু এতিয়ালৈকে শংকিত হোৱাৰ কোনো কাৰণ নাই এতিয়ালৈকে ইয়াক লৈ ভয় শংকা কৰিব লগা একোৱেই নাই বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু বৰ্তমান যিটো লকডাউনৰ চৰ্চা আৰম্ভ হৈছে ইয়া সম্পূৰ্ণ ভুৱা ইয়া মিছা বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে